everyone, welcome to my channel Advanced Physiocare. মই Dr. Sunita Mirdha, consultant physiotherapist. Advanced Physiocare YouTube channelৰ পৰা আপোনালোক সকলোকে আদৰণি জনাইছো। আজিৰ ভিডিঅ'ত মই জ্বৰ আৰু কাহৰ সঠিক চিকিৎসা আৰু ঘৰুৱা পদ্ধতি আৰু ডাক্তৰৰ পৰামৰ্শৰ বিষয়ে আলোচনা কৰিম। বেছিভাগ মানুহে জ্বৰ বা কাহৰ সময়ত ঠিক কি কৰিব লাগে হেয়া নাজানে। সেইবাবে ভিডিঅ'ত সহজ আৰু প্ৰাকৃতিক পদ্ধতিবোৰৰ লগতে উপযুক্ত চিকিৎসাৰ বিষয়ে জানিবলৈ পাব। জ্বৰৰ কাৰণ আৰু লক্ষণসমূহ কি কি? ভাইৰেল ইনফেকশ্যন, বেক্টেৰিয়েল ইনফেকশ্যন আৰু দেহত সংক্ৰমণ বা এলাৰ্জি। লক্ষণসমূহ হৈছে শৰীৰৰ তাপমাত্ৰা বৃদ্ধি হয়, শীত অনুভৱ হয় আৰু শৰীৰত যন্ত্ৰণা বা বিষ অনুভৱ হয়। ফিভাৰৰ বাবে ঘৰুৱা পদ্ধতি কি কি? ঠাণ্ডা পানীত কাপোৰ এখন তিয়াই কপালত দিব পাৰে। গৰম পানীৰ সৈতে ইলেক্ট্ৰলাইট মিহলাই পানী খাব পাৰে। নেক্সট আপুনি বিশ্ৰাম লোৱাটো একান্তই প্ৰয়োজন হয়। আৰু জ্বৰৰ ঔষধসমূহ সকলোৱে জানে যে পেৰাচিটামল। ডাক্তৰ অনুমতি বিনা এণ্টিবায়'টিক ব্যৱহাৰ কৰিব নালাগে। ডাক্তৰ পৰামৰ্শৰ কেতিয়া প্ৰয়োজন হয়? জ্বৰ যদি 3 দিনৰ পাছতো কম নহয় তেন্তে আপুনি ডাক্তৰ পৰামৰ্শ লোৱাটো নিতান্তই প্ৰয়োজন। আৰু ডিঙিত আপোনাৰ বিষ হোৱা বা উশাহ নিশাহ লওঁতে কষ্ট হ'লে আপুনি ডাক্তৰ পৰামৰ্শ ল'ব লাগে। নেক্সট হৈছে কাহৰ প্ৰকাৰ। কাহ কি হয়? শুকান কাহ আৰু এটা হৈছে ড্ৰাই কফ আৰু ৱেট কফ। যোনটোত এটা নৰ্মেল কফ ওলায় আৰু এটা যোনটো কাহ হয় তাত কফ নোলায়, ড্ৰাই কফ হয়। কাহৰ ঘৰুৱা চিকিৎসা কি কি? গৰম পানী 1 কাপমান উতলাই তাত 1 চামুচ আদা ৰস মিহলাই উতলাব দিব। উতলাৰ পিছত এইটো যেতিয়া অলপ কম হৈ যাব 1 কাপতকৈ তেতিয়া তাক নমাই মধু 1 চামুচমান, মধুৰস 1 চামুচ মিহলাই অলপ সময় ৰাখি এইটো আপুনি খাব পাৰে। মানে বেছি ঠাণ্ডা হ'ব দিব নালাগে, যিমানখিনি আপুনি খাব পাৰে সিমানখিনি গৰমত আপুনি খোৱাটো ভাল হয়। নেক্সট হৈছে গৰম পানীৰে গাৰ্গল কৰা। আৰু নেক্সট আপোনাৰ উশাহ লওঁতে যদি কষ্ট হয় তেনেহ'লে আপুনি কি কৰিব? ভাপ, গৰম পানীৰ ভাপ ল'ব পাৰে। নেক্সট হৈছে কাহৰ ঔষধ, কফ চিৰাপ ব্যৱহাৰ কৰিব পাৰে। আৰু শুকান কাহ যোনটো হয় সেইটোৰ বাবে আপুনি এণ্টি এলাৰ্জিক টেবলেট খাব পাৰে। সেইটো ডাক্তৰ পৰামৰ্শ ল'লে বেছি ভাল হয়। যদি কাহৰ সৈতে আপোনাৰ উশাহ নিশাহ লোৱাত সমস্যা হৈছে তেন্তে তৎক্ষণাত চিকিৎসকৰ সৈতে যোগাযোগ কৰক। এতিয়া আহোঁ সাৱধানতা কি কি কৰিব লাগে। পৰিষ্কাৰ পৰিৱেশ বজাই ৰাখক, ঠাণ্ডা খোৱা বোৱা এৰাই থাকক আৰু এলাৰ্জিৰ পৰা বাচিবলৈ কি কৰিব? মাস্ক পৰিধান কৰিব। শেষত জ্বৰ আৰু কাহৰ সময়ত সঠিক যত্ন লোৱাটো অতি গুৰুত্বপূৰ্ণ। যদি এই ঘৰুৱা পদ্ধতি বা সাধাৰণ ঔষধে ফল নিদিয়ে তেন্তে ডাক্তৰৰ সৈতে যোগাযোগ কৰা একান্তই প্ৰয়োজন। আশা কৰিছোঁ এই ভিডিঅ'টোত উল্লেখ কৰা তথ্য আপোনাৰ বাবে উপকাৰী হৈছে বুলি। যদি আপোনাৰ এই বিষয়ত কোনো প্ৰশ্ন থাকে তেন্তে কমেণ্ট বক্সত সুধিব পাৰে। মোৰ চেনেল এডভান্স ফিজিঅ'কেয়াৰ ছাবস্ক্ৰাইব কৰি নতুন ভিডিঅ'ৰ আপডেটৰ বাবে বেল আইকন টিপিবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ, ধন্যবাদ।